back to our channel Nihal and Nadir special to bol kaim video tu arambha koru আমি কত যাইছো আপোনালোক কৈ আছো লাহে লাহে আপোনালোকে ভিডিওটো শেষলৈ চাওক আৰু এতিয়া আমি পিক আপ কৰিব আছে এতিয়া আৰু তাতে আমাৰ লগত যাব সো আমি পিক আপ কৰিব এতিয়া আহিছো আমি কাকাক পিক আপ কৰিলো চাওক এয়া বাইটি বাবু আৰু আমি এতিয়া সাইকেল জগাই পাইছো মানে আমি এনেকে হৈ যাম টাউন পালো আৰু এইবিলি আমি ৰঙিয়া মানে আহা নাই আমি ইয়াতে ৰহিলো প্ৰণিতা ৰেষ্টুৰেণ্ট এণ্ড ফাষ্ট ফুড আৰু ইয়াতে আমি কিবা খাই লৈ যাওঁ ভোক লাগিছে বহুত মাউথ ফ্ৰেছনাৰ পাঁচ তো এয়া আমি পালো নলবাৰী আমি আহিলো আমাৰ আম্মাৰ ঘৰ সৰ্থেবাৰী এয়া আমাৰ ঘৰ মানে আহি পালো মনৰে মৰমি সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে তো আমি আহি পতে দুপৰীয়াই হ'ল আৰু আমি এতিয়া ভাত খাই আছো চবে লগ লাগি হৃদয়ে মৰম বাঢ়িছে ইয়াতে ঘৰৰ ওপৰৰ পৰা এই চাও এই চাওক ইয়াৰ ভিউ কিমান গছ গছনি আছে কিমান গছ গছনি এটাও নহয় দুটাও নহয় তিনিটাও নহয় চাৰিটাও নহয় বহুত আছে এইটো সৰ্থেবাৰী মেইন ৰোড এইটো এই সেইটো চাইড আৰু মানুহ আছে আৰু তাতে মানে বজাৰ কৰিবলৈ বহুত সেই আছে দোকান আছে পড়াই গলো এইটো সাইড বারান্দা মেইন রোড ইয়াত মই দোকানখন দেখাই দিছো ৰব আৰু এই হিটো চাই আপোনালোকক দেখাইছো তাৰে ভিউ বিলাক তো এই দোকান ইয়াতে মানে সব বস্তু পায় দংকল পায় তাৰপিছত সব বস্তু পায় মানে যিমান আমাৰ মানে ঘৰ বনাবৰ কাৰণে এতিয়া চিমেণ্ট লাগে চিমেণ্টটো আমাৰ মেইন হয় চ' সেয়া ষ্টাৰ চিমেণ্ট আৰু ষ্টাৰ চিমেণ্ট মই বক্স দেখাই দিছোঁ ইয়াতে চিমেণ্ট আছে এইবিলাক চিমেণ্ট ষ্টাৰ চিমেণ্ট সলিড ছেটিং আগতে বহুত এটা চিমেণ্ট আছিল এতিয়া অলপমান ষ্ট'ৰেজটো খালী কৰা গৈছে ষ্ট'ৰেজটো নহয় মানে বহুত সেই বিক্ৰী হৈ গৈছে এয়া নানা নানিহঁতৰ খেতি এয়া ওলকবি আৰু বহুত আছে বেঙেনাও আছে আৰু ধনিয়া আছে আৰু বহুত কিবা কিবি আছে আপোনালোকে চাই থাকক আমি মানে মাহীহঁতৰ ঘৰত আহিছোঁ আৰু আপোনালোকে চাগে জানে সৰ্থেবাৰী কিহৰ কাৰণে ফেমাছ চ' সৰ্থেবাৰী যোনবিলাকে নাজানে মই কৈ আছোঁ সৰ্থেবাৰী ফেমাছ হয় কাঁহ বাচনৰ আৰু আপোনালোকক মই দেখাম এতিয়া কেনেকৈ মানে কামখিনি মাহীহঁতৰ খেতি চাওক আগতে তাতে পানী আছিল এতিয়া পানী নাই চ' আগত যাওঁ লেটছ গো
ইয়াতে এইটো চাইডো হয়, এইটো চাইডো খেতি আছে আৰু ইয়াতে বগৰীও আছে একদম ডাঙৰ ডাঙৰ বগৰী গছ চব কিমান ডাঙৰ বগৰী 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 পুৰা চাইড ইয়াতে কাহ বাচন বনাই আছে কাহ বাচন বনাই আছে চব কিমান কাহ বাচন এয়া আৰু বহুত কাম চলি ইয়াতে বনাই আৰু মানে ইয়াতে বনাই বহুত মেগী পাৰ্টি চলি আছে পুৰা মেগী এয়া এইটোক চাওক মনদীপ এয়া নাদিৰ এয়া মেভিজ বা এয়া মোৰ প্লেট আৰু এয়া ৰাহুল চাব ইয়াৰ ষ্টাইল চাব খোৱাৰ আমি নানাহঁতৰ ঘৰৰ পৰাই ঘূৰি আহিলোঁ আৰু আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ আজিৰ ভিডিঅ'টো মোক কেনেকুৱা লাগে যদি চাই ভাল লাগিছে লাইক কৰিব আৰু চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ লগত শ্বেয়াৰ কৰিব তো আজি